তেওঁলোকৰ সেই দাবীটো কৰিয়ে থাকিব। এতিয়া বৰ্তমান আগুনটো কৰি আছে, বৰ্তমানো কৰি আছে আৰু আগুনটো কৰিয়ে যাব। গতিকে তেওঁলোকে নিজৰ চৰকাৰ গঠন কৰিম বুলি তেওঁলোকে চেষ্টা এটা কৰিছে, চেষ্টা কৰা আমাৰ খাদ্য একো নাই। কিন্তু আমাৰ প্ৰমোদ বড়ো চৰকাৰখনে বৰ্তমান 5 বছৰ সম্পূৰ্ণৰূপে পূৰ্ণ কৰিব। পূৰ্ণ কৰাৰ পাছত যদি আগন্তুক ইলেকশ্যন খেলে তেতিয়া আমি দেখা পাম কোনে চৰকাৰখন গঠন কৰিব। ঠিক সেই গতিকে যিখিনি নেকি তেওঁলোকে বা টিভি মিডিয়া তেওঁলোকে ধাম তেওঁলোকে প্ৰচাৰ কৰি আছে BPF চৰকাৰ হ'ব, মানুহক বিভ্ৰান্তি কৰাৰ কাৰণে চেষ্টা চলাইছে, যেন তেওঁলোকৰ ওচৰত যাওক মানুহবিলাকে তেওঁলোকৰ BPF পন্থী হওক, ঠিক তেনেকৈ তেওঁলোকে আগবঢ়াইছে। আৰু সেই গতিকে তাত ভুল যাব নালাগে। গাঁৱৰ ৰাইজক মই আহ্বান জনাইছোঁ, এই তেওঁলোকৰ মিঠা কথাৰ আপোনাক ভুল যোৱাৰ কোনো কাৰণ নাই। আৰু কোনোপধ্যে আমাৰ চৰকাৰখন নবদলে, আমাৰ প্ৰমোদ বড়ো নেতৃত্বৰ চৰকাৰখন 5 বছৰ চলি যাব আৰু আগন্তুক চলিব আৰু চলি থাকিব। আৰু ভৱিষ্যতে চৰকাৰখন ভাঙাৰ কোনো সম্ভাৱনা নাই। কিন্তু BPF চৰকাৰে নানানটা কথাতে কৈ আছে, বহুত আমাৰ UPPৰ লগতে BJPৰ মানুহৰ নাম লৈ আছে। গতিকে লাই থকা পেলাই যিজন মানুহে নাম লৈছে সেইবিলাক মানুহে কোনো তেওঁলোকক কণ্টেক্ট কৰা নাই। তেওঁলোক আগতেই কৈছে আমি তোমালোকৰ লগত নাযাওঁ, কিন্তু সকলোৰে ওচৰত গৈছে, যোৱাটো আমি শুনিছোঁ। কিন্তু যোৱাৰ পাছতো কোনো এজন এগ্ৰী হোৱা নাই আৰু এগ্ৰী নহয়। আগন্তুক 5 বছৰ কাৰ্যকালটো চলি যাব। আৰু যিবিলাক ব্যক্তি যাব তালৈকে যাব যে ওলাইছে বা নিব, তেওঁলোকক কি পোষ্ট দিব? এতিয়াও হৈছে, আগন্তুক তেওঁলোক থাকিব। কিন্তু তেওঁলোকৰ পাৰ্মানেণ্ট 11জন আছেই। সেই 11জন ব্যক্তি ভাল পদবিলাক লৈ পেলাই আৰু বাকী সেই পেলাই দিয়া পদবিলাক সেইকেইটাই পাব। আৰু ঠিক ইয়াততো সেই তেনেকুৱাই। এতিয়া আমি যিনি হৈ আছে হৈ থাকিব লাগিব। আৰু যেন আমাক বেলেগ এটা ভাল ডিপাৰ্টমেণ্ট দিব সেইটো কথা সম্ভৱ নহয়। কাৰণ এবাৰ যদি তেওঁলোকে জইন কৰাৰ পাছত আকৌ সেই লিচু চিঙা বাংলা নিচিনাই হ'ব। আৰু কিবা এটা কৰি পেলাই কিবা এটা কৰি দি দিব, তুমি পাছত ইপিনেও নহ'ব সিপিনেও নহ'ব, নাৱৰ নিচিনা তুলুং তুমুক কৰি থাকিব, লাষ্টতে পানী ডুবি মৰিব লাগিব। তাৰ কাৰণে আমাৰ পুনৰুত্তৰ নেতৃত্বৰ চৰকাৰখন চলি থাকিব। BPFৰ কোনো কথাত যেন কোনো ভুল নাযায়, আগন্তুক এটা হৈ থাকক। কোনোপধ্যে BPF চৰকাৰ নহয়, মই এতিয়া 100% ক'ব পাৰোঁ, মোৰ অন্তৰাত্মাই কয়। আৰু লগতে প্ৰমোদ চৰকাৰখন 5 বছৰ সকলোৱে পাৰ হৈ যাব, তাৰ চিন্তা কৰিব লাগে।